আজি উচ্ছেদ কৰিছে বিশেষকৈ উচ্ছেদ কৰা বিভাগটোই হ'ল বন বিভাগ আৰু বন বিভাগ চোৱা মানুহজনে হ'ল 2008ত অহা BTCত অহা মানুহ আৰু আমি যিখিনি জানো 1990 চনৰ পৰা এই অঞ্চলত আমাৰ বড় দাদা ভাইসকলে নিজৰ সংসাৰ খাই আছে। আজি অসমত চৰকাৰ আছে জাতি মাটি ভিত্তিক লৈ পেলাই চলা চৰকাৰ। ইয়াৰ পৰা দেখা গৈছে যে যিজন ব্যক্তিসকলে আজি জাতিটোৰ নাম লৈ পেলাই সংগ্ৰামত নামিল আৰু এইবিলাক মানুহে আজি আইন কানুন কথা কৈ পেলাই নোটিছবিহীনভাৱে মানুহসকলক উচ্ছেদ কৰি আছে। এটা গভৰ্ণমেণ্ট ছিষ্টেম হিচাপে আমি জানো যে যিকেইটা মানুহক উচ্ছেদ কৰা হয় তেখেতসকলক প্ৰথমে নোটিছ দিয়া হয়, কিন্তু ইয়াত দেখিছোঁ নোটিছবিহীনভাৱে আমাৰ বড় দাদা ভাইসকলক ইয়াত উচ্ছেদ কৰিলে। চাওক, আমি BPFৰ ফালৰ পৰা আহিছোঁ, মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱে আমাক ইয়াত খবৰ ল'বলৈ দিছে, আমাৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াই। আৰু আমি ইয়াত দেখিছোঁ যে একেবাৰে মানে অমানৱীয়ভাৱে মানুহসকলক ইয়াত আশ্ৰয় লৈছিলে। আৰু আজি কেৱল আশ্ৰয় নহয়, আজি 1990 চনৰ পৰা এই ভূমিত মানুহ আছিলে। আজি 10 মিটাৰ ডিষ্টেঞ্চত এই ইলেক্ট্ৰিচিটি পোষ্ট ইয়াত আছে। তেখেতসকলে ইয়াত থাকি পেলাই লাইন কানেকশ্যনটো ল'ব পাৰে, ইলেক্ট্ৰিক কানেকশ্যনটো ল'ব পাৰে, কিন্তু এই অঞ্চলৰ মানুহবিলাকক এতিয়া ইয়াত থাকিব নোৱাৰে বুলি কোৱাটো বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যিজন মানুহ আজি UPPLৰ নেতৃত্ব আৰু BTRৰ চৰকাৰ চলাই আছে, তেখেত এটা সময়ত এই বড়ো জাতিটোকে লৈ পেলাই তেখেতে সংগ্ৰাম কৰিছিলে। এই সমস্ত ভূমিক লৈ পেলাই তেখেতসকলে বড়োলেণ্ড 50-50, ডিভাইড আছাম 50-50 আৰু বড়োলেণ্ডৰ দাবী কৰিছিল। কিন্তু আজি লজ্জাজনিত এই অঞ্চলত আজি বড়ো ভূমিত বড়োসকলে উচ্ছেদ হ'বলগীয়া হৈছে। আমি লাজ পাইছোঁ। আৰু এইখন অঞ্চলত কেৱল বড়ো নহয়, আমি গোৰ্খা, আদিবাসী আৰু বিভিন্ন জাতি জনগোষ্ঠী আমি সমিল মিলি আজি যুগে যুগে আছিলোঁ। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক, তেখেতে আজি কি ভাবিছে, নিজৰ জাতিটোকে তেখেতসকলে প্ৰথম টাৰ্গেট কৰি লৈছে। আচৰিত পাইছোঁ। কমচে কম ফৰেষ্ট বিভাগে ইয়াত ইভেকশ্যন কৰাৰ এটা নটিফিকেশ্যন দিব লাগিছিলে। আৰু এই কেইজন মানুহ যিকেইটা ফেমিলি আজি খুব পুৰণা ফেমিলি, আৰু তেখেতসকলে আজি ইয়াত খেতি বাতি কৰি আৰু কিছু ঘৰ এটা সংসাৰ চলাই আছিলে। তেখেতসকলক আৰ্থিকভাৱে চৰকাৰে সহযোগ কৰিব লাগিছিলে। সেই সময়ত তেখেতসকলে উচ্ছেদ কৰি আছে। একেবাৰে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু নিশ্চিতভাৱে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱ আৰু BPFে তেখেতে প্ৰত্যেক মিটিঙত কৈ গৈছে যে যিবিলাক অঞ্চলত ফৰেষ্ট বিভাগে BTC অঞ্চলত থকা যিমান মানুহসকলৰ ঘৰ বাৰী উচ্ছেদ কৰিছে, আমি নেক্সট দিনত আহি ঘৰ বনাই দিম বুলি কৈছে। আৰু নিশ্চিতভাৱে এতিয়া ৰাইজে বুজি পাইছে যে প্ৰমোদ বড়ো UPPL চৰকাৰখনে আৰু এই BTC অঞ্চলত কাকো ভূমিৰ পট্টা বা ভূমিৰ অধিকাৰ নিদিয়ে। আৰু 2025ত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক ভূমিক অধিকাৰ দিব বুলি আমি বিশ্বাস কৰিছোঁ। যেহেতু দীৰ্ঘদিনী ধৰি আপোনালোকে 17 বছৰত শাসনত আছিল, তেতিয়াৰ দিনত কিন্তু এনেকুৱা ধৰণৰ উচ্ছেদ হোৱা নাছিল। যোৱা ধৰক আজি 2.5 বছৰ হ'ল, 2.5 বছৰ প্ৰাক মুহূৰ্তত যিহেতু উচ্ছেদ অভিযান চলিছে, কি ক'ব? চাওক, 2003 10 ফেব্ৰুৱাৰী মই এটা উত্তৰটো দিব বিচাৰিছোঁ। প্ৰায় বিৰোধী দলৰ মুখত যি এটা কথাটো আহে যে 17 বছৰ মাননীয় হাগ্ৰামা মহিলাৰীদেৱে BTC অথবা বড়োলেণ্ড অঞ্চলৰ কাৰণে কি কৰিছে বুলি কৈছে। কিন্তু আমি জানিব লাগিব 2003 10 ফেব্ৰুৱাৰীত যিটো চুক্তি BTC চুক্তি মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱে কৰি আহিছে, এই চুক্তিৰ আধাৰতহে আজি সকলো জাতি জনগোষ্ঠী BTCৰ বাসিন্দা। এই কথাটো আমি পাহৰিব নালাগে। আজি হয়, আমি এটা সময়ত এই অঞ্চলত আমি কোনেও ইউনিভাৰ্চিটি, দলং কিবা কিবি আমি বিচৰা নাছিলোঁ, আমি শান্তি বিচাৰিছিলোঁ। কিন্তু 2003 10 ফেব্ৰুৱাৰীত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱে যেতিয়া এই অঞ্চলত তেখেতে BTC চুক্তি কৰি লৈ আহিলে, তাৰপিছতে এই অঞ্চলত থকা সকলো জাতি জনগোষ্ঠী, আমাৰ বড়ো দাদা ভাইসকলৰ লগতে সকলো জাতি জনগোষ্ঠী এই অঞ্চলৰ বাসিন্দা বুলি তেখেতে ঘোষণা কৰিছে। আৰু তেখেত ঘোষণাই নহয়, এইটো BTC চুক্তিৰ আধাৰত এটা পাৰ্লামেণ্টাৰী আমাৰ এটা আইনী এটা ব্যৱস্থা, যাৰ আধাৰত আমি সুকীয়াকৈ BTCৰ এটা বাসিন্দা হিচাপে আমি পৰিচিত হৈছোঁ।